যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব পৰা নাই তেন্তে আজিৰ এইটো ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে আপুনি স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব তেন্তে ব্লগ আছে মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত এটা ৰিকুৱেষ্ট আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব প্ৰথম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছো সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট টু পেজলৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব চৰকাৰী ঘৰৰ বৰ্তমান জিঅ' টেকিংৰ কাম চলি আছে ঘৰে ঘৰে গৈ জিঅ' টেকিং কৰি আছে আৰু জিঅ' টেকিং ঘৰৰ তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি চৰকাৰী ঘৰৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আপুনি এখন প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আৰু জিঅ' টেকিং কৰাৰ পাছত 2011 চনৰ সেন্সাস তালিকাত যদি আপোনাৰ নাম থাকে আৰু বৰ্তমান আপুনি জিঅ' টেকিং কৰি লৈছে তেন্তে আপোনাৰ প্ৰথমখন লিষ্টত নাম কাটি যাব আৰু এইখন লিষ্টতো আপোনাৰ নাম কাটিব তাৰ পিছত আপুনি চৰকাৰী ঘৰখন লাভ নকৰিব সেই কাৰণে প্ৰথমতে আপোনাৰ এনে দুখন তালিকাত আপোনাৰ নাম চাব লাগিব যি দুখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি চৰকাৰী ঘৰৰ টকা যিকোনো সময়ত আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব আৰু যদি সেই দুখন তালিকাত আপুনি আপোনাৰ নাম নাচাই আপুনি জিঅ' টেকিং কৰি লৈছে তেন্তে আপুনি কেতিয়াও চৰকাৰী ঘৰৰ টকা লাভ নকৰিব সেই কাৰণে মই আজিৰ এই ভিডিঅ'ত প্ৰথম আপোনাক দেখুৱাম দুখন তালিকাত আপোনাৰ নাম যদি এই দুখন তালিকাত আপোনাৰ নাম আপুনি পাই যায় তেন্তে আপুনি চৰকাৰী ঘৰৰ টকা যিকোনো সময়ত একাউণ্টত লাভ কৰিব পাৰিব কেনেকৈ লাভ কৰিব পাৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত আগলৈ জনাই দিম সেই কাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দি আছে আৱাসৰ ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি চাব পাৰিব ইয়াত দি আছে ৰিপৰ্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা অপচন দি আছে FEFMS ৰিপৰ্টছ দি আছে আৰু 3 নম্বৰত চাব পাৰিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজেন্ট এণ্ড ভেৰিফাইড দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব প্ৰথম দুটা অপচন আপুনি এনেকৈ ৰাখিব পাছত দি আছে অল ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰি ল'ব তাৰ পিছত তলত আহি ইয়াত আপুনি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰি ল'ব তাৰ পিছত আকৌ তলত আহি ইয়াত আপুনি সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহি এতিয়া আপুনি সিলেক্টত ক্লিক কৰি আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পঞ্চায়তখনৰ নাম সিলেক্ট কৰাৰ পাছত আকৌ আপুনি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এটা কেপচন অংক দি আছে এইটো শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব ইয়াত আপুনি চাব পাৰিব এখন তালিকা আহিছে আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি চৰকাৰী ঘৰৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ নকৰিব কাৰণ এইখন তালিকাৰ পৰা আপোনাৰ নামটো বাছি উলিয়াই আন এখন তালিকাত নাম অন্তৰ্ভুক্ত কৰা হয় ভেৰিফাইড কৰা হয় তাৰ পিছত আপুনি টকাখিনি একাউণ্টত লাভ কৰিব পাৰিব এতিয়া আপুনি চাব পাৰিব ইয়াত বহুতো মানুহৰ নাম আছে কিন্তু ইয়াৰ মাজত এজন মানুহৰ নাম ৰিজেক্ট কৰা হৈছে ইয়াত আপুনি চাব পাৰিব কিহৰ কাৰণে ৰিজেক্ট কৰা হৈছে এই মানুহজনে যিজন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখন ডাইৰেক্টলি এডজাষ্ট নকৰে ইয়াত আপুনি চাব পাৰিব ৰিজেক্টেড বাই বেংক এজ দ্য একাউণ্ট নাম্বাৰ ডজ নট এক্সিষ্ট বুলি দেখুৱাইছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এনে এজন মানুহ নহয় বহু মানুহৰ এনেকুৱা নাম আছে ৰিজেক্টত আৰু ৰিজেক্টত নাম থকা প্ৰতিজন ব্যক্তিয়ে টকাখিনি একাউণ্টত লাভ নকৰিব যেতিয়ালৈকে ভেৰিফাইড নকৰিব ইয়াত আপুনি চাব পাৰিব আন এজন মানুহৰ নাম সেম কাৰণে ৰিজেক্ট কৰি দিয়া হৈছে আৰু আন এজন মানুহৰ নাম ইয়াত ভেৰিফাইড কৰা নাই ইয়াত আপুনি চাব পাৰিব জিঅ' টেকিংও কৰা নাই এনেকৈ আপোনালোকে এইখন তালিকাত আপোনাৰ নাম চাব কাৰণ এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি ইয়াত চাব পাৰিব এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈ আপুনি আপোনাৰ পঞ্চায়তত অতি সোনকালে যাব তাত বৰ্তমান জিঅ' টেকিংৰ কাম চলি আছে আৰু তাত এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়াৰ লগে লগে সিহঁতে আপোনাৰ নামটো ভেৰিফাইড কৰিব তাৰ পিছত আপুনি টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব এতিয়া মই আপোনালোকক আন এখন তালিকা দেখুৱাম আৰু এইখন তালিকা যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি একেবাৰে ওপৰত আহিব ইয়াত আপুনি চাব পাৰিব ডাউনলোড PDF দি আছে ইয়াত ক্লিক কৰি এইখন তালিকা আপুনি আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰি আপুনি অতি সহজতে চেক কৰিব কাৰণ এইখন তালিকা বহুত ডাঙৰ হয় এতিয়া আপুনি আন এখন তালিকাত আপোনাৰ নাম চাবলৈ ইয়াত দি আছে অচত ইয়াত আপুনি ক্লিক কৰিব তাৰ পিছত দি আছে ৰিপৰ্ট আপুনি ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ পাছত এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব SSCC ৰিপৰ্ট দি আছে আৰু 6 নম্বৰ দি আছে কেটেগৰী ৱাইজ SSCC ডাটা ভেৰিফিকেশ্যন সামাৰি দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেচ আহিব ইয়াত প্ৰথম দি আছে অল ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰি ল'ব তাৰ পিছত তলত আহিব ইয়াত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ব্লকখনৰ নাম সিলেক্ট কৰিব তাৰ পিছত আকৌ তলত আহি ইয়াত সিলেক্টত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব ইয়াত এটা কেপচন অংক দি আছে এইটো শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এখন তালিকা আহিব ইয়াত আপুনি চাব পাৰিব এইখন হল 2011 চনৰ সেন্সাস তালিকা আৰু এইখন তালিকাত নাম থকা প্ৰতিজন ব্যক্তিয়ে বৰ্তমান টকাখিনি একাউণ্টত লাভ কৰি আছে আৰু সিহঁতৰ নাম বৰ্তমান জিঅ' টেকিং কৰি আছে কৰি ভেৰিফাইড কৰি আছে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এইখন হল 2011 চনৰ সেন্সাস তালিকা আৰু এইখন তালিকাত নাম থকা প্ৰতিজন ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বৰ্তমান জিঅ' টেকিংৰ পাছত জিঅ' টেকিং সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে এই টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব ইয়াত আপুনি চাব পাৰিব কিমান ডাঙৰ তালিকা হয় এখন তালিকাত সকলো নাম আছে কাৰণ 2011 চনৰ সেন্সাস তালিকাত বহুতো নাম অন্তৰ্ভুক্ত কৰা হৈছিল আৰু যিসকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল সেইসকলৰ নাম এখন তালিকাত আছে কাৰণ 2011 চনত ঘৰে ঘৰে আহি জিঅ' টেকিং কৰিছিল আৰু জিঅ' টেকিং কৰাৰ সময়তে সকলো নাম অন্তৰ্ভুক্ত কৰা হৈছে আপোনাৰ নহয় আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ নাম নিশ্চয় আছে সেইকাৰণে এই দুখন তালিকাত আপুনি আপোনাৰ নাম চাব এই দুখন তালিকাত 100% আপোনাৰ নাম থাকিব আপোনাৰ যদি নাথাকে তেন্তে আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্যৰ নাম থাকিব 100% সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'তে এইখিনি আছিল আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যদি আপুনি চৰকাৰী ঘৰ আবেদন কৰিব বিচাৰে তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব মই নেক্সট ভিডিঅ'টোত আপোনাক দেখুৱাম আপুনি কেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব